हेलो गाइस এয়া দেখিছে নাহৰলগুন পলু পাৰ্ক এয়া আজিকালি কি সুন্দৰ কৰিলে পলু পাৰ্ক চাওক দেখিয়ে ভাল লগা ৱালত কি ধুনীয়া চেনি আঁকি দিছে মহাত্মা গান্ধী আঁকিছে আগৰ ৰজাবিলাকৰ এইবিলাক ফটো আঁকি দিছে এয়া এয়া দেখিছে আৰু এইটো চাইডে এখন গেট মেইন গেট আৰু এইবিলাকখন বিল্ডিং দেখিছে আগতে এইবিলাক জেগাত বিল্ডিং চিল্ডিং ইমান নাছিলে এতিয়া সুন্দৰ কৰি দিলে আৰু পাৰ্কখন আকৌ এনেকুৱা নাছিলে আজিকালি সিস্টেম বহুত ধুনীয়া কৰি দিছে এয়া কি সুন্দৰ এয়া আমি এতিয়া এইফালে ইয়া গৈ আছে ওপৰলৈ এতিয়া আমি সেইফালে যাব লাগিব এয়া ওপৰৰ পৰা হাই কৰিছে চাওক সেয়া হাই আমি সেয়া উঠি গৈ আছোঁ আগতকৈ বহুত বেলেগ হৈ গ'ল চাইছোঁ বহুত নামত আহিছোঁ আৰু কিমান দীঘল দীঘল ষ্টেপ বগাবলগীয়া হৈছে চাওক আগৰ ইয়াত কোনো ষ্টেপ নাছিলে এতিয়া সুন্দৰ কৰি দিলে অঁ আগৰ পুৰণা এইটো আছে অঁ ঠিক ঠিক চৰি পাহৰিছোঁ দিন হ'ল নহয় 7 বছৰমান আগৰ কথা কৈ আছোঁ এয়া আৰু গোটেই ওপৰৰ পৰা আপোনালোকক নাহৰলগুনখন দেখাই দিম আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ ঐ পাহাৰ বগাই 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 অ ভণ্টি পলু পাৰাক যাম তোমাকেহে জুমি 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 অ ভণ্টি ওপৰ পৰা চাম য়' এয়া চাওক এয়া পলু পাৰ্ক এয়া নাহৰলগুনখন গোটেইখন ইয়াৰ পৰা ধুনীয়া দেখি কি ধুনীয়া পৰিৱেশ চাওক কি সুন্দৰ এয়া এয়া অঁ বাবা সুন্দৰ দেখোন এইটো এইটো বহুত ডাঠ চাগে দেই গাইছ এইটো ৰবৰ দি দিছে ইয়াত মানে সুন্দৰ লাগিছে কোমল কোমল ভৰিত দুখ নাপায় বৰ মস্তি সুন্দৰ আগতকৈ বহুত পাৰ্কখন বহুত ষ্টেণ্ডাৰ্ড হৈ গ'ল আৰু এইবিলাকত চাওক আমি পাহাৰৰ ওপৰত এইফালে এয়া ডি ছেক্টৰ এইটো চাইডে আপোনাৰ হৈ গ'ল জি ষ্টেচন আছে এইফালে আৰু আগতকৈ অলপ জংঘল চংঘল হৈছে সেইটো কাৰণে বিল্ডিং চিল্ডিং মানে দেখিব নোৱাৰি দেখি নাপায় গছ বেছি আগৰ অলপ মুকলি আছিলে আগলৈ গৈ থাকোঁ আগৰ পৰা দেখা পাৰিলে দেখাই আছোঁ আপোনালোকক চাই থাকক এনজয় কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব মৰম দিব আৰু মোৰ লং ভিডিঅ'বিলাক অকণমান চাবলৈ ল'ব এতিয়াৰ পৰা বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মৰম দি গ'লে মই বনাব পাৰিম এয়া চাওক ইয়াত আমি এতিয়া ঘূৰিবলৈ আহিছোঁ এয়া আৰু ডাষ্টবিন পেলোৱা জেগাটো চাওক কি সুন্দৰ কৰি দিছে এয়া কিমান ধুনীয়া আৰু বহিবলৈ হ'লে জেগাবিলাক ধুনীয়া ধুনীয়া বনাই দিছে এয়া গছ পুলি ৰুইছে এয়া জুবিন দাই যেনেকৈ নাহৰ পুলি ভাল পায় ইয়াতো নাহৰ গছ ৰুই থৈছে এইবিলাক এয়া আৰু কি ধুনীয়াকৈ লিখি থৈছে চাওক এয়া এনেকৈ যাওঁ আমি এতিয়া বৰ মজা লাগিছে জঁপিয়াই ইয়াত গাইছ মানুহ মানে যিমান খোজকাঢ়ি আহিলেও ভাগৰ নালাগে ৰবৰটোৰ কাৰণে এয়া দেখিছে এইফালৰ পৰা চাওক বিল্ডিঙে এইবিলাক আৰু তাৰপাছৰ পৰা য়' ইয়াত আছে দেখিছে নহয় চাই থাকক আৰু এয়া আমাৰ দেহা এয়া আমাৰ বাইদেউ আৰু এয়া মই ভাইটি দেই চাই থাকক এইখন জি ষ্টেচন চাওক কিমান হেভি একদম চিমলা চণ্ডীগড় নিচিনা লাগে ইয়াৰ পৰা দেখিবলৈ চণ্ডীগড় আপোনাৰ এনেকুৱা ৰকম তাত সুন্দৰ পৰিৱেশ ইটানগৰখনতো ইয়াতকৈও বহুত ভাল ইটানগৰতো এতিয়া নাযাওঁ আকৌ নেক্সট যেতিয়া আহিম তেতিয়া আপোনালোকক ইটানগৰ দেখাই দিম আৰু চাই থাককে চাওক কি সুন্দৰ বিল্ডিঙে বিল্ডিং আৰু সুন্দৰ হ'লে লগতে দেখিছেনে কোন গৈ আছে এয়া
देखिए यहाँ हम लोग जा रहा हूँ देखने के लिए। यहाँ में अभी वीडियो बनाना पड़ेगा। ইয়াত চাওক মানুহে খাই বৈ মেলি ডিছ চিছবিলাক পেলাবলৈ কি সুন্দৰ সুবিধা দিছে। জ্বলাই দিবলৈ জ্বলাই দিব পাৰে। অঁ পিকনিক অঁ এয়া সুন্দৰ চাওক। ইয়াত মানে উপভোগ কৰিব পাৰিব, এনজয় কৰিব পাৰিব আহি পিনে। ইটোৱে সিটোৱে মনৰ দুখৰ সুখৰ কথা পাতিব পাৰিব ধুনীয়াকৈ চাই ইফালে সিফালে চাই এইবিলাক চব সুন্দৰ কৰি দিছে। আপোনালোকো আহিব। আৰু দেখিছে নহয় কেনেকুৱা বিল্ডিং এইবিলাক। মই এতিয়া ইয়াতে ভিডিঅ' কেইটামান বনাই লওঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। আৰু চাব মৰম দিব ভিডিঅ'কেইটাত, তেতিয়া মোৰ বনাবলৈ ভাল লাগিব ন আহি পিনে। ইমান ঠাণ্ডাত গা চা ধুই ৰাতিপুৱাই দেখিছে নহয়, নতুন বছৰ বুলি গাও ধুই আহিছোঁ আৰু ধুনীয়াকৈ টিপটপকৈ। আৰু ক্ৰীম চিম ঘঁহিছিলোঁ, ক্ৰীমটো ঘঁহিলোঁ যদিও মানে ক্ৰীমটো কামত নিদিলে। মই মানে কি হয় আপোনাৰ নাৰিকল তেল মানে ঘপককৈ গালত ঘঁহি দিলোঁ। মেথাত ঘঁহিব লাগে মানে ভিডিঅ' বনোৱা জল্দি বাজিত। সেইটো কাৰণে এতিয়া ভিডিঅ' টাউন বনাই লওঁ, চাই থাকক।